Hello guys and welcome back to my mini blog. ৰাতিপুৱা শুই উঠাত দেৰি হোৱাৰ বাবে মই ব্লগটো বাছতে আৰম্ভ কৰিলোঁ। কাৰণ দৌৰাদৌৰিকৈ ষ্টেচনলৈ যাই বাছখন ধৰিলোঁ। নিশ্চয় আপোনালোকে ভাবি আছে ক'লৈ গৈ আছে। আমি বৰ্তমান গৈ আছোঁ নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনলৈ। আৰু এনেকৈ প্ৰকৃতিৰ মনোমোহা দৃশ্যবোৰ দেখি দেখি আমি গৈ পালোঁ ৰেলৱে ষ্টেচন। আৰু ৰেলৱে ষ্টেচনত গৈ গম পালোঁ যে ট্ৰেইনখন লেট হৈ আছে। লাকিলি ট্ৰেইনখন 15 মিনিট লেট আছিল। আৰু মই এইটো কথা শুনি বহুত বেছি ফূৰ্তি লাগিছিল। আৰু এনেকৈ দৌৰাদৌৰিতে ট্ৰেইনখনো আহি পালে আৰু ভিডিঅ' একো কৰাও নহ'ল। এনেকৈ আমি যাত্ৰা আৰম্ভ কৰিলোঁ। চ' আপোনালোক এই যাত্ৰাটো যিমান পাৰোঁ ভালকৈ দেখাবলৈ আপোনালোকক এটা ব্লগৰ দ্বাৰা চেষ্টা কৰিম। চ' আমি বৰ্তমান গৈ আছোঁ দেওঘৰ বাবাধাম। আৰু বাবাধাম মানেই সকলোৱে জানে আমাৰ শিৱ বাবাৰ মন্দিৰ। চ' এনেকৈ যাত্ৰাটো আৰম্ভ হ'ল আৰু প্ৰকৃতিৰ ইমান ধুনীয়া ধুনীয়া মনোমোহা দৃশ্য দেখি কি ক'ম আৰু মানে প্ৰতিটো ষ্টেট এৰি আছোঁ। প্ৰতিটো ষ্টেটৰ কালচাৰ বেলেগ, মানুহ বেলেগ, কথা বেলেগ, খাদ্য বেলেগ, সকলো চেঞ্জ হৈ যায়। আৰু মোৰ এইটো অকলে প্ৰথমটো ট্ৰিপ। চ' আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰত মৰম দিব। আৰু এনেকৈ আবেলিৰ ধুনীয়া সূৰ্য ডুবা দৃশ্যবোৰ মই মোবাইলত বন্দী কৰিবলৈ চেষ্টা কৰিছোঁ। এনেকৈ লাহে লাহে বেলিটোও ডুব গ'ল আৰু এন্ধাৰ হ'বলৈ ধৰিলে। আৰু ইয়াতে ইমান বেছি ঠাণ্ডা, মানে আমাৰ অসমতকৈতো বহুতেই বেছি ঠাণ্ডা। আৰু এনেকৈ ঠাণ্ডাত একো ব্লগ বনাব ইচ্ছা নগ'ল। ভাত পানী খাই শুই গ'লোঁ। চ' খোৱাৰ আগতে ভাবিলোঁ এটা সৰু ক্লিপ লৈ লওঁ। চ' এনেকৈ মই শুই গ'লোঁ। কিন্তু মোৰ ওচৰত থকা মানুহজন মানে তেওঁ নাকেৰে এনেকুৱা গাড়ী চলাইছে মই শুব পৰা নাই। গোটেই ৰাতি মোবাইল পিটিকি এনেকৈ কিবাকৈ আহি পালোঁ আমি ঝাৰখণ্ড। এনেকৈ ফাইনেলি আমি আহি পালোঁ দেওঘৰ ৰাতি 3টা বজাত। আৰু ইয়াতে আহি এনেকুৱা লাগি আছে যে কি পালোঁ। কাৰণ মোৰ বহুত বেছি ইচ্ছা আছিল ইয়াতে অহাৰ, মোৰ এটা সপোন আছিল ইয়াতে অহাৰ। আৰু আজি সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে। চ' আপোনালোকে ভিডিঅ'টোত মৰম দি যাব আৰু দেখি থাকিব ভিডিঅ'বোৰ মোৰ কেনেকুৱা লাগে কমেণ্ট কৰি জনাব। টাটা বাই বাই, লগ পাম এটা নতুন ভিডিঅ'ৰ লগত। হৰ হৰ মহাদেৱ।